বিয়া ব্লগ পাৰ্ট 1 তো বহুত ভিডিঅ' আহি আছে আপোনালোকে চাই থাকক তো মোৰ দাদাৰ বিয়া হয় তো আজি হেনো মেহেন্দি ৰসম বুলি নহয় আমি গোটেই এটা ঘৰৰ মানুহকেইটাই অলপমান হাজি গাছি মেহেন্দি আঁকিবলৈ বহি গৈছোঁ যেহেতু দৰাৰ বিয়া এনেকুৱা একো ডাঙৰকৈ মেহেন্দি ৰসম সেনেকৈ পতা নাই এনে অলপমান হাঁহি ধেমালি গান বাজনাৰ মাজৰে অলপমান সেলিব্ৰেট কৰিছোঁ আৰু তো গোটেইকেইটাই এয়া বহি গৈছোঁ মেহেন্দি আঁকিবলৈ বাপৰে কোনে আঁকিব আগত সেইবোৰে আৰু তাৰপিছত চবে এটা এটাকৈ আঁকি দিলে এনেকৈ মোৰ ফ্ৰেণ্ডজনীক মাতিছিলোঁ তাই ধুনীয়াকৈ আঁকি দিছে চাব পাৰে তাৰপিছত এয়া চবকে আঁকা হোৱাৰ পিছত এয়া চবৰে কম্পিটিশ্যন লাগিছে কাৰ কালাৰ বেছি উঠিব কাৰ নুঠে চাব পাৰে পিছত দেখাম কাৰ বেছি উঠে হা তো আজি হেনো দৰাৰ বাৰ্থডেও দুদিন আগত দৰাৰ বাৰ্থডেও আছিল তো এনেই গোটেইকেইটা সৰুকৈ অলপমান বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ এয়া মোৰ কালাৰটো কালি চাম কেনেকুৱা উঠে নেক্সট ব্লগ চাব নাপাহৰিব আজিলৈ বাই